হেল্ল' ফ্ৰেণ্ডছ, আজি চাহৰ পৰা আৰম্ভ কৰিছোঁ। আজি মানে ঘৰত সকাম অকণমান পাতিছোঁ আৰু তাৰে প্ৰিপেৰেশ্যন কৰিছোঁ। মানে ভকতসকল আহি পালে প্ৰথমতে চাহকণ দি লওঁগৈ আৰু মাও আহিছে। মায়ে ঘৰৰ পৰা ঘিলা পিঠা আৰু নাৰিকলৰ পিঠা লৈ আহিছে। এয়া শাক পাচলি কুটা আৰম্ভ কৰিছে, মায়ে লাগি আছে। প্ৰথমতে দালিৰ কাৰণে প্ৰসাদৰ কাৰণে ফল মূল কাটি দিছে। ভকতসকল আহিব, বেছি মাতা নাই, 6জন ভকত মাতিছে আৰু চব আহি পাই গ'লহি আৰু সেইকাৰণে মায়ে ফটাফট ফল মূলবিলাক কাটি দিছে ভিতৰতে আৰু তেতিয়াই মানে সোনকালে হ'ব আৰু মটো সোমালে ভাল লাগিব নহয় দি দেখি সোমোৱাটো মুতলি মাৰিব লাগিবনে? মাৰিব লাগিব। আৰু মানুহ সৰহ দেখি বাহিৰতে বায়ে এয়া দালি বনাইছে। দালিখিনিত মানে কোমোৰা দিব। কোমোৰাখিনি মই প্ৰেছাৰ কুকাৰত দি দিওঁগৈ। এয়া প্ৰেছাৰ কুকাৰত চিটি এটা মাৰি দিলোঁ। কোমোৰাখিনি সিজি গ'ল, কাৰণ নহ'লে বেছি টাইম লাগিব। আৰু এইফালে আমাৰ পুৰিয়ে মায়ে আৰু ভাইটিয়ে পাচলি কাটিছে। বায়ে কোমোৰাখিনি সিজি হৈ গ'ল কাৰণে দালি দি দিছে আৰু অলপ দেৰি উতলাৰ পিছতে তেল মাৰি দিব আৰু প্ৰথমতে মানে সিজাই ল'ব, তেতিয়াহে দালিটোৰ লগত কোমোৰাটো মিল খাব। নহ'লে কোমোৰা আগতীয়াকৈ সিজোৱা আছিল যে, সেইকাৰণে প্ৰথমতে সিজাই লৈছে। আমাৰ মানে ভাতৰ লগত খাবৰ কাৰণে নেমু আনিব দিলোঁ, পাহৰিলে আৰু সেইকাৰণে ৰাতিয়ে নেমু ছিগিব গৈছে দোকানৰ মুখৰ পৰা। আৰু নেমুখিনি ইমান ধুনীয়া নহয়, একে বহুত ডাঙৰ ডাঙৰ, একদম ঘৰৰে নেমু, কিন্তু বহুত ভাল লাগে আৰু বহুত ধুনীয়া গোন্ধ হয় দেই। আৰু মিক্স ভাজি এখন বনাইছে, চয়াবিন ৰঙালাও ভোল চোল দি পেলাই মিক্স ভাজিখন হৈ গ'ল। কলি মই অকণ খাই চাওঁ গৰম নাম গাই হৈছেহি আৰু প্ৰসাদ বিতৰণ কৰিলে। এইখিনি বেছি হোৱাৰ কাৰণে ভিতৰলৈ দি পঠিয়ালে আৰু আমি চবেই প্ৰসাদ খালোঁ। তাৰপিছতে ভকতকেইজনক খোৱা বোৱা দিছোঁ আৰু সকলো নিৰামিষ হয়, কোনো বেলেগ নাই। দাইল ভাজি পাপৰ আচাৰ খৰিচা, সিমানেই আৰু বেলেগ একো নাই। সকলোৱে ধুনীয়াকৈ খালে, বহুত ভাল লাগিছে বোলে। আৰু খাই বৈ চবৰে হৈ গ'ল, হাত মুখ ধুই ল'লে। ধোৱাৰ পিছতে মই বোলো তামোল দিওঁগৈ আৰু ভকতকেইজনো ওলাই আহিছে, বাহিৰতে দিওঁগৈ। এয়া চব বাহিৰতে বহিছে আৰু তামোল দিলোঁ সকলোকে। সকলোৱে মিলি সেৱা এটা কৰিলোঁ লাষ্ট ভকত বিদায় দিবৰ বাবে। আৰু সকলোকে এখন এখন বস্ত্ৰ আৰু দিবৰ কাৰণে দেউতাই কৈ আছিলে আৰু চবকে বস্ত্ৰ এখন দিলোঁ। তাৰপিছতে বিদায় দিয়াৰ পিছত আমি ঘৰৰ সকলোৱে খাম এতিয়া। কিয় মুখখন সিপিনে গৈছে? সেইদিনাখন কি কৰিছিলা বিলাসহঁতৰ পৰা তাৰ যেতিয়ালৈকে সকলো চাফ চিকুণ কৰি লাষ্টত নিজে গা পা ধুই আজৰি হৈ আহি ভাতকেইটা খাবলৈ বহিছোঁ। আৰু নেক্সট ব্লগত লগ পাম, বাই বাই।